তেওঁলোকৰ সৈতে আমি কথা পাতিম জুবিনৰ প্ৰবাসী জীৱনৰ বিষয়ে আমি চিনি পোৱা আমি চিনি নোপোৱা যিজন জুবিনক তেওঁলোকে পাইছিল সেই জুবিনজনৰ বিষয়েও কথা পাতিম মই প্ৰথমতে পৰিচয় কৰি দিব বিচাৰিছো অঞ্জনা বৰদলৈ তেখেত এগৰাকী মেৰিল্যাণ্ডত আমেৰিকাৰ প্ৰতিষ্ঠা লাভ কৰা আইটি প্ৰফেশনাল এন্টাৰপ্ৰেনিউৰ কিডছ ইউনাইটেড আৰু হাইপাৰ কিডছ নামৰ তেখেতৰ দুটা সংস্থা আছে আৰু মেৰিল্যাণ্ডৰ গভৰ্ণৰে এপইণ্ট কৰা কমিশনাৰ অফ সাউথ ইষ্ট এফেয়াৰ্স তেওঁ সেই দায়িত্বত আছে আৰু কৃষ্ণ হাজৰিকা তেওঁৰ আইটি প্ৰফেশনাল আইটি এন্টাৰপ্ৰেনিউৰ মই দুইকে মোৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো মই বৰ্ডলৈ মই আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছো আমি নোপোৱা জুবিনজনক আপোনালোকে বিদেশত পাইছিল ঘৰুৱাভাৱে পাইছিল জুবিন আপোনালোকৰ সৈতে আমাৰ চঞ্চল যিজন জুবিন আমি জানো আমি সকলোৱে জানিছিলো সেই জুবিনজন আপোনালোকৰ মাজত নাছিল প্ৰতিটো কথাই আপোনালোকৰ শুনিছিল বা শুনিবলৈ তেওঁ বিচাৰিছিল এতিয়া আমি কেনেকৈ আপোনালোকে জুবিন গাৰ্গক পাইছিল কেনেকৈ আপোনাৰ সৈতে তেওঁৰ সম্পৰ্ক হৈছিল কেনেকৈ জুবিন গাৰ্গে আমেৰিকাত এখন ঘৰ পাইছিল আপোনালোকৰ মাধ্যমেৰে তাকে আৰু ধন্যবাদ আসাম টক আৰু প্ৰাঞ্জিত দা আমাক আজি ইয়ালৈ নিমন্ত্ৰণ জনোৱাৰ বাবে আৰু আমি কেতিয়াও ভবা নাছিলো যে আমি জুবিন গাৰ্গৰ বিষয়ে এই প্ৰসংগত কথা পাতিবলৈ আমি আজি ষ্টুডিঅলৈ আহিম বুলি কিন্তু খুবেই দুৰ্ভাগ্যৰ কথা আজি আমাৰ মাজত তেওঁ কায়িকভাৱে নাই কিন্তু মানসিকভাৱে বা মানে মনত সদায় জুবিন গাৰ্গ আমাৰ লগত থাকিব অসমবাসীৰ মাজত থাকিব আমাৰ মনত থাকিব সো জুবিন গাৰ্গকটো আমি সৰুতে দেখা মানে মই জোৰহাটৰ মই মানে জোৰহাটতে ডাঙৰ হোৱা জোৰহাটতে পঢ়া শুনা কৰা আৰু তেতিয়া জুবিন গাৰ্গক যেতিয়া দেখিছিলো মই নিজেও গান গাইছিলো প্ৰথম মই দেখা পাইছিলো হেৰিত আমাৰ জোৰহাট ডিস্ট্ৰিক্ট লাইব্ৰেৰীত যেতিয়া মই গান গাইছিলো তেতিয়া এজন লৰাই মানে হাৰমনিয়ামখন বজাই পেলাই চুলিখিনি দীঘল আছিলে এনেকে চুলিখিনি এনেকে মূৰটো হেৰি কৰি দিয়ে মানে হেৰি হয় মানে হাৰমনিয়ামখনত লাগে ইমান ধুনীয়া সুৰৰ মানে গীত গাইছে সেই কথাখিনি মনত পৰিছে কাৰণে কৈছো দেই আৰু তেতিয়া মই ভাবিছো কোন ইমান ধুনীয়া তেতিয়া গম পালো যে পামি হৈছে আমাৰ একে স্কুলৰ মানে একেখন স্কুল নহয় একেটা বেটছৰে তাৰপিছত তেনেকে দেখা পাওঁ লগ পাওঁ তেতিয়াতো 1994 যেতিয়া গান ওলাইছে জোৰহাটৰ ল'ৰা ইমান ধুনীয়া মানে অনামিকা ওলাইছে তেতিয়াতো আমি সেই গানখিনি শিকি শুনিয়ে যদিও মানে জুবিনৰ লগত ইমান মানে পাৰ্সোনেল টাচ নাছিলে কিন্তু আমাৰ আপোন যেন লাগে ন ইমান আপোন ল'ৰা এজনে ইমান ধুনীয়াকে আমাতকে ডাঙৰ আমি মানে ইমান ভাল লাগে আৰু কিমান গৌৰৱ ফিল কৰো তাৰপিছত মইতো বিয়া হৈ আমেৰিকালৈ গুচি গলো 2001ত তাৰপিছত 2007ত জুবিন গাৰ্গ ৱাশ্বিংটন ডিচিত কনভেনচনৰ কাৰণে আহিছিলে মানে আমাৰ একদম ঘৰৰ কাষতে তেতিয়া কিন্তু মোৰ সাহস নাছিলে যে জুবিন গাৰ্গৰ সবে ফটো তুলিছে একদম জুবিন গাৰ্গৰ লগত তেতিয়া মোৰ সাহস নাছিলে যে মই গৈ পেলাই জুবিন গাৰ্গৰ লগত ফটো এখন তুলিম মই একো ফটো তোলা নাই মই দূৰৰ পৰা চাই আছো গান গাইছে গান শুনিছো আৰু মোৰ দেউতা মাৰ লগত ফটো তুলিছো মোক চাই আছে ভবা মানে চিনি পাইছে মই হাই বুলি কৈছো কিন্তু মানে সেইখিনিতে আমাৰ মানে হেয়া লগ পোৱা শেষ তাৰপিছত 2016ত সিয়েটলত যেতিয়া কনভেনচন পাতিছে তেতিয়া মই আসাম এছ'চিয়েশ্যন অফ নৰ্থ আমেৰিকাৰ মই যোনটো এটা অৰ্গেনাইজেশ্যন আছে বহুত পুৰণা অৰ্গেনাইজেশ্যন 1978ত সেই অৰ্গেনাইজেশ্যনটো স্থাপন হৈছিলে তাৰ মই জেনেৰেল ছেক্ৰেটাৰী হৈ আছিলোঁ আৰু তেতিয়া প্ৰথমবাৰ মই জুবিন গাৰ্গক লগ পাইছো ষ্টেজত যেতিয়া মানে ইনগ্ৰেচন হৈছে তেতিয়া মই এনেকে গামুচা দি পেলাই তেওঁক মানে আদৰণি জনাইছো আৰু এখন প্লেগ দিছো জুবিন গাৰ্গক আৰু তেতিয়াই মই কৈছো মোক চিনি পাইছা নে কেলে তোক চিনি নাই পোৱা তই জোৰহাটৰ ছোৱালী নহয় জানো মই বোলো হয় তোৰ নামটোহে মই পাহৰি গৈছো মই কৈছো মই অঞ্জনা আকৌ এনেকে বুলি কওঁতে এতিয়া গম পালো দেই এনেকে বুলি আমাৰ এটা ধুনীয়াকে এটা মানে চিনাকি হৈছে আৰু ষ্টেজত তাৰপিছত তই কি কৰি আছ কি কথা সেইখিনি কথা সুধিছে তাৰপিছত মোক তই বুলিয়ে মাতিছে জোৰহাট বুলি কোৱাৰ কাৰণে তাৰপিছতে আৰু তেনেকে আমাৰ মানে কথা পতা হ'ল তাৰপিছত তেনেকে হেয়া প্ৰথম আৰম্ভণি আৰু এটা কাহিনী আছে মই সেই কাহিনীটোৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম যদি আপোনাৰ অসুবিধা নহয় মই জনা এটা কাহিনী কৃষ্ণ হাজৰিকা আমাৰ বাবে
যিজন জুবিন অচিনাকি জুবিন আমাৰ খুবেই চিনাকি কিন্তু বহু ক্ষেত্ৰত জুবিন আমাৰ অচিনাকি হৈ থাকি গ'ল বা অচিনাকি হ'ল সেই জুবিনজনক আপোনালোকে কেনেকৈ পাইছিল আমেৰিকা প্ৰবাসত এগেইন ধন্যবাদ আজি আমাক অনুষ্ঠানৰ কাৰণে নিমন্ত্ৰণ জনোৱাৰ বাবে Zubeendgarg সঁচাকৈ is such a legend right কিন্তু জুবিনক যি মুহূৰ্ততে লগ পাইছিলোঁ একদম এটা সৰু ল'ৰা নিচিনা আছিল ৰাইট জুবিনে আমাৰ ঘৰলৈ যেতিয়া আহিছিল প্ৰথমতে খোজ দিয়াৰ পৰা আৰম্ভ কৰি প্ৰথমতে যেতিয়া লগ পাইছিলোঁ জুবিনক মোৰ এটা কথা মনত আছে সেইদিনা ৰাতিপুৱা I think in Seattle convention তেতিয়া almost 2টা বজাৰ পৰা ৰাতিপুৱা 6টা বজালৈকে মই আৰু জুবিন এনেকে বহি আছো জুবিন ইয়াত মই ইয়াত জুবিনে মেক্সিমাম সময় মোক তই বুলি কয় বা তুমি বুলি কয় আমি দুইটাই তই তুমি কয় আমি ওচৰা-ওচৰি বয়সৰ মোৰ হাতখনত ধৰি আছে হি কৈছে তোক কিবা এটা মোৰ ভাল লাগিছে মই মানে কি মই বেছি কথা নকওঁ মই দেখো যেতিয়া বহুত সাইডত মানুহ আছে সব মানুহে খুব ফটো তুলে কিবা কৰে মই জুবিনৰ মুখখন চাই মই অনুধাৱন কৰিছিল যে মাজে মাজে অলপ অসুবিধা পাইছে একাৰ মই একো কথা কোৱা নাই দূৰৰ পৰা চাই আছো অলমোস্ট মই 5 ঘণ্টা এনেকে দূৰৰ পৰা চাই আছো পিছৰ হেস ৰাতিপুৱাৰ সময়খিনিত অলমোস্ট 3 ঘণ্টা আমি এনেকে দুইটাৰ হাতত ধৰি 3 ঘণ্টা আমি কথা পাতি আছো সেই জিতু এটা মুহূৰ্ত আছিল জুবিনৰ লগত মোৰ প্ৰথম মুহূৰ্ত মই কম যে ভেৰি ভেৰি ক্লোজড এটা টাচ যেটো সময়ত ক্লোজ ফ্ৰম দা হাৰ্ট সেই সময়ত জুবিন আৰু মোৰ মাজত এটা বহুত গভীৰ ফ্ৰেণ্ডশ্বিপ এটা গঠন হৈছিল আৰু সেই ফ্ৰেণ্ডশ্বিপত আমাৰ পিছত লৈও সদায় এটা he also had that respect I also had that respect okay সেই ৰেসপেক্টৰ পৰাই পিছলৈ আমি যেতিয়া লগ পাইছিলো মই সদায় দেখিছিলো এনি ক্ষেত্ৰত জুবিন যেতিয়া ইউএছলৈ গৈছে জুবিনয়ে যিকোনো এটা ক্ষেত্ৰত কিবা যে ডিসিশন ল'ব লগা হয় কিবা যে খুধিব লগা হয় কিবা কৰিব লগা হয় মই যে কওঁ জুবিন এইটো কথা এনেকে হ'ব এইটো এনেকে হ'ব বা কিবা যদি প্ৰগ্ৰামৰ ক্ষেত্ৰত হওক মই যে কিবা এটা কওঁ জুবিনে কেতিয়াও not a single time he said no he karone jetia moi baki to bahut kotha ase tar majot etai kotha kom prothom kotha hoise jubinok je manage bili koy etu manage is not a right word jubin ejon amar nisna manu regular manage korbole kono kothai nohoy main kotha to asile jubinok janibo lage khoday janibo lagisil right jodi ami bhalke jubinok bujisilu jodi bhalke জানিছিলো তেতিয়া হলে অটোমেটিক্যালি সেই কামটো হয় তাত কোনো অসুবিধাই পোৱা নাছিল আমি আমাৰ ঘৰখনত আমি হেতু কেতিয়াও অনুষ্ঠানটো মই কেতিয়াও অনুধাৱন কৰা নাছিল জুবিনক যেতিয়া মই কৈছিলো জুবিন সোৱা তোমাৰ লিভাৰৰ প্ৰবলেম হৈছে আমি হিতেশ বুৰাদাৰ লগত আমাৰ খুব ভাল হিতেশ বুৰাদাৰ লগত আমি ডিটেইল কথা পাতো জুবিনৰ লগতো মই ডিটেইল কথা পাতো জুবিন লিভাৰৰ প্ৰবলেম হ'ব পাৰে কিবা হ'ব পাৰে জুবিনক মই কওঁ সোৱা লেটস ট্ৰাই এবাৰ আমাৰ ইভেন মাইনায়ো কয় মোৰ ল'ৰা অশ্বিন মাইনায়ে কয় মামা তুমি নাখাবাচোন ইগলে ঠিক আছে মই নাখাওঁ এনেকুৱা নহয় যে জুবিন অকল ড্ৰিংক কৰি ভাল পায় নো জুবিন আটাইতকৈ কি ভাল পায় জুবিনে ভাল পায় ধুনীয়া ঠাই চাই ভাল পায় জুবিনে একদম সফিষ্টিকেটেড ডিশ খাই ভাল পায় খুব কম খাইছিল কিন্তু সেই সফিষ্টিকেটেড ডিশটো খাই ভাল পায় তাৰ লগত ড্ৰিংকছটো কৰি ভাল পায় নো প্ৰবলেম কিন্তু ড্ৰিংকছ ওয়াজ নট দ্য ম্যান্ডেটৰী or main course সদিন আমাৰ তাত থাকুতে ড্ৰিংকছ কৰা নাই সদিন নট এ সিঙ্গল ড্ৰপ গতিকে আৰু কোনো আমি কোৱাও নাই যে নাখাবা অমুক নকৰিবা নো নাথিং হি জুবিনে জুচ খাইছিলে জুচ খাইছে আমাৰ ঘৰত ৰেগুলাৰ মানুহৰ আমি খাইছো আমি জুচ খাইছো জুবিনেও জুচ খাইছে আমি চাহ খাইছো জুবিনেও চাহ খাইছে গতিকে আমিতো কোনো বাধা দিয়া নাছিলো নাই দিয়া গতিকে পৰিবেশটো এনেকুৱা আছিল যে সেই বেলেগ এটা বস্তুৰ প্ৰয়োজন নাছিল গতিকে মই এটো কেতিয়াও
মই সদায় এটাই কম যিটো অন্তৰং যিটো এজন মানুহক বুজিব লাগিব ৰাইট সেইজন মানুহ কি ভাল পায় কেনেকৈ চলিবলৈ এতিয়া সেইটোৰ বেছি প্ৰয়োজন আছিল সদায় অঞ্জনাপদলৈ এটা কথা ঠিক যে বন্ধুত্বৰ নামত এছামে জুবিনক আমাৰ মাজৰ পৰা লৈ গৈ সাগৰত পেলাই দিলে মই একদম সাগৰত পেলাই দিলে বুলি কৈছোঁ সাগৰত পেলাই দিলে আপোনালোকে ইতিমধ্যেই আপোনাৰ স্বামী কৃষ্ণ হাজৰিকা মইতো বহুত সময়ত আছামী বুলি নকওঁ আপোনাৰ ভাল বন্ধু বুলিয়ে কওঁ এই আপোনাৰ স্বামী ইতিমধ্যে গোটেই কথাখিনি কৈছে এই আমাৰ অসমৰ সম্পদ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক বিদেশত আমেৰিকাত আপুনি কি ধৰণে কেয়াৰ লৈছিল আপোনাৰ পৰিয়ালটোৱে আৰু কি ধৰণে কেয়াৰ লৈছিল কৃষ্ণ হাজৰিকা কিছু কৈছে মই ডিটেইলছ জানিব বিচাৰিম সো প্ৰথম যেতিয়া আমাৰ ঘৰলৈ আহিছে 2018ত তেওঁ মানে আমাৰ নিউ জাৰ্চিত এটা প্ৰগ্ৰাম আছিলে তেতিয়া ক'লে যে মই বেলেগ ক'তো নাথাকো মোক হোটেল চটেল নিদিবি মই তহঁতৰ ঘৰত থাকিম এনেকৈ বুলি কৈছে মই ভাবিছোঁ একদম জুবিন গাৰ্গ আহিব আৰু একেবাৰে অসমীয়া খোৱা চোৱা মানে ৰেডি কৰিছোঁ আৰু একদম মানে কিমান ফূৰ্তি আৰু জুবিন গাৰ্গৰ নিচিনা এজন মানে হি ইজ এ লেজেণ্ড ন আমিতো তেওঁক মানে ভগৱানৰ মইতো তেওঁক কওঁ তুমি ভগৱান মই তেতিয়া আমি কওঁ তেওঁ খুব বেয়া পাইছিলে যে মোক ভগৱান নবনাবি এনেকৈ বুলি কয় কিন্তু আমাৰ কাৰণে মানে তেওঁ এজন লেজেণ্ড তেওঁ আহিব আৰু আমাৰ ঘৰখনত একদম এটা বেলেগ এটা পৰিৱেশ সৃষ্টি হৈছে আৰু জুবিন গাৰ্গ আহিব তাৰপিছত মই এয়াৰপৰ্টৰ পৰা আমি আনিবলৈ গৈছোঁ আৰু মই ধুনীয়াকৈ খোৱা একদম ৰেডি কৰি থৈছোঁ সি কৈছে মই এইবিলাক নাখাওঁ তাৰপিছত মই মানে মোৰ হাঁহি মানে ভাল লাগিছে এতিয়া কথাখিনি সেনেকৈ পাতিছোঁ কিন্তু দুখো লাগিছে সঁচা কথা ক'বলৈ গ'লে সো আহি পেলাই যেতিয়া আমাৰ ঘৰত সোমাইছে তাৰপিছত মই কৈছোঁ নহয় এখন আমাৰ ঘৰ আমি যেনেকৈ চলোঁ তুমি তেনেকৈ চলিব লাগিব তেনেকৈ কৈছোঁ দেই তেতিয়া কৈছে মইতো দেৰিকৈ উঠোঁ মই কৈছোঁ তুমি যদি দেৰিকৈ উঠা মোৰ ঘৰত সদায় ৰাতিপুৱা ফ্ৰুটছ খাব লাগিব ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰোঁ আমি চবেই আৰু তাৰপিছত আমি লাঞ্চ কৰোঁ তেনেকৈ তুমি তেনেকৈ চলিব লাগিব এনেকৈ যেতিয়া কৈছোঁ মই অকণমান টানকৈ কৈছোঁ কিয়নো তেওঁক মানে মোৰ ঘৰ ইয়াত মোৰ আইন চলিব মোৰ হেৰি চলিব মোৰ এতিয়া দুখ লাগিছে সেইটো কথা কওঁতে কিন্তু মই মানে তেনেকৈ টানকৈ কৈছোঁ কথাটো তেতিয়া মোক কৈছে ৱাও এইজনীলে শুন এনেকৈ বুলি কৈছে তেতিয়া মোক কৈছে হ'ব দে মই মানুহজনী অকণমান হেড ষ্ট্ৰং হয় ময়ো মানে টক্কৰটো দিছোঁ যে এইটোতো যিটো বিচাৰিছে সেইটোতো মই দিব নোৱাৰোঁ এতিয়া গতিকে মোৰ ঘৰত এইটো তাৰপিছত যেতিয়া জুবিনে গৰিমাই যেতিয়া পিছত ফোন কৰোঁতে কৈছে তুমিহে পাৰিলা দেই জুবিনক ফ্ৰুটছ আৰু জুচ খুৱাব পাৰিলা এনেকৈ বুলি কৈছে দেই কিন্তু মানে সেই সৰু ল'ৰাৰ নিচিনা জুবিন গাৰ্গ কেতিয়াও ডাঙৰ নহয় সৰুৱে হৈ থাকিল হয় সেই আমাৰ যিটো নিয়ম মকলো তুমি যদি 11টা বজাত উঠা সেয়া তোমাৰ ব্ৰেকফাষ্ট 11টা বজাত উঠিও তোমাৰ সেয়া ব্ৰেকফাষ্ট মানে একদম মানে সাধাৰণ যিটো লাইফষ্টাইল আমাৰ লগত থাকিলে তাৰপিছত আৰু ইমান মানে তেওঁ আমি যেনেকৈ তেওঁৰ কাৰণে কেয়াৰিং তেওঁ আমাৰ কাৰণে কেয়াৰিং মই যেতিয়া ভাত বনাবলৈ যাওঁ ছাপোজ আমি গোটেইবোৰে বহি পেলাই এখন চিনেমা চাই আছোঁ মই কওঁ মই কিবা এটা বনাই আনো একেলগে বহি পটককৈ ৰিম'টটো পজ কৰি দিব তই আহি ল তাৰপিছত আমি একেলগে বহি পেলাই চাম তেনেকুৱা আৰু মানে মই এটাই কওঁ যে মানুহজনৰ হেৰিটো ইমান ৰেচপেক্ট কৰিব জানে মানে ইজনে সিজনক ইমান সৰু ল'ৰাটো মোৰ মাইনাক ইমান ধুনীয়াকৈ বুজায় ইমান সৰু ল'ৰাটোক ইমান ধুনীয়া ইমান ৰেচপেক্ট নকৰিলেও হয় কিন্তু তেওঁ মানে সৰু ল'ৰাটোকো এনেকৈ আঁকোৱালি ধৰি লৈ বহি ইমান ধুনীয়াকৈ ৰেচপেক্ট কৰে এজনী মাইকী মানুহক যিখিনি ৰেচপেক্ট দিব লাগে সেইটো কৰে কৃষ্ণক যিটো কৰিব লাগে সেইটো কৰে মানে ইমান মানুহজনৰ মানে সেই বস্তুবিলাকে আমাৰ ঘৰখনত খুব বেছি ইম্পেক্ট আনিছে আৰু সেই আদৰ্শখিনি আমাৰ আশ্বিনেও শিকিলে যে জুবিন মামা এনেকুৱা এজন মানুহ যিজনে ইমান ৰেচপেক্ট দিব পাৰিছে ইমান মৰম দিয়ে ইমান সমানে মই দৰ্শকসকলক মাত্ৰ এটা কথা জনাই থওঁ এই যিখিনি ষ্টিল ফটোগ্ৰাফাৰ আমি লুক কৰি চলাই আছোঁ গোটেইখিনি এই পৰিয়ালটোৰ সৈতে সম্পৰ্কিত এই পৰিয়ালটোৰ পৰা মই লাভ কৰা তেওঁলোকৰ ঘৰতেই এয়া জুবিন গাৰ্গে বহি এটা গীত লিখিছে সেইখিনি কথা অঞ্জনা বৰদলৈক মই সুধিম এটা তেওঁ বিখ্যাত গীতৰ সৃষ্টি এই ঘৰটোত হৈছিল মেৰিলেণ্ডৰ এই ঘৰটোত আৰু বাকীখিনি মই
কৈ যাম মই মাত্ৰ ৰিলেট কৰিবৰ কাৰণে এই তেওঁলোকৰ ঘৰ আপোনালোকৰ ঘৰৰ পিছফালে নহয় জানো এইটো আমাৰ ঘৰৰ পিছফাল নহয় এইটো হেৰি হয় আমি আমি লগ হাউস হেতু এটা ডাঙৰ ধুনিয়া ষ্টৰী এটা আছে আপোনাৰ মই কম মই হাজৰিকা মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম দিনৰ পিছত দিন ধৰি আপুনি কৈছে 6 দিন আপুনি জুবিনক ড্ৰিংকস নকৰাকে ঘৰত থাকিছিল ড্ৰিংকস নকৰোৱাকে ৰখা নাছিল জুবিনা বিচৰা নাছিল সেই কথাটো মই একানেই কৈছো যে এতিয়া যেটো কথা ওলাইছে যে জুবিন গাৰ্গে ড্ৰিংকস নহলে থাকিব নোৱাৰিছিল সেই ধৰণৰ পৰিবেশ আসলতে নাছিল দিনৰ পিছত দিন মেৰিল্যান্ডৰ সেই ঘৰখনত জুবিন গাৰ্গে পাৰ কৰিছিল খুব সুন্দৰ পৰিবেশ হাজৰিকা আৰু বৰদলৈ মেৰিল্যান্ডৰ ঘৰখন মই নিজে গৈছো ওয়াশিংটন ডিচিৰ পৰা কিছু নিলগত এখন অভয়াৰণ্য সদৃশ পৰিবেশৰ মাজত মই কেতিয়াও পাহৰিব নোৱাৰো আপোনালোকৰ আতিথ্য মেৰিল্যান্ডত বহুত ঘৰটোত সময় পাৰ কৰিছিল আপোনালোকৰ ঘৰৰ পৰিবেশটো ধুনিয়া মই হেতু কৈছো পিছফালৰ বেলকনিত দিনৰ পিছত দিন ধৰি বহি থাকিব পাৰি কি ধৰণে সময় কটাইছিল জুবিন গাৰ্গে আপোনালোকৰ ঘৰখনত আপোনালোকক জুবিন গাৰ্গক লৈ ফুৰিবলৈ ওলাই গৈছিল মই আমি ফটোগ্ৰাফ ম্যাক্সিমাম সময় আমাৰ পাৰ হৈছিল আমি বহুত জুবিনৰ লগত বহি আমি বহুত সিনেমা চাইছিলো that's a very critical moment কাৰণ জুবিনে অফ কোৰ্স সিনেমাৰ ক্ষেত্ৰত বহুতেই মনোযোগ দিয়ে আৰু বহুত ডিটেইলছত চাই আৰু ইভেন আমাকো যেতিয়া বহো মই মাইনা এই অঞ্চল মোৰ পৰিবাৰ আমাক সবকে এনেকে একেলগে বহুৱাই লৈ এটা পাৰ্ট দেখুৱাই যে ডিটেইলছত আৰু কেনেকে কোনটো চাবলগীয়া হেতু এটা বিৰাট হেতুত আমি বহুতখিনি আছিল আমি বহুত গান শুনিছিলো আমাৰ ঘৰত এনেও বহুত গানৰ চৰ্চা হয় গতিকে এখন আমাৰ পিয়ানো আছে তলত আমাৰ কিছু স্মল স্কেলত অকমান ৰেকৰ্ডিংৰ হেৰি আছে গতিকে আমাৰ গানৰ বহুত হেৰি হয় গতিকে আমাৰ গানৰ বহুত ডিসকাশন হৈছিল কোৱা বেলেগ ইংলিশ গান হওক ষ্টিংৰ গান হওক বেলেগ বহুত গানৰ আমাৰ ষ্টিং বুলি ক'লে আমাৰ বহুত গানৰ ডিসকাশন হয় থাৰ্ড হৈছে another important thing মই যেটো কলো sophisticated dish ভাল পায় আমি যেতিয়াই ডিনাৰ বা এটা কাৰণ জুবিনৰটো মিলটো সৰু মিল হয় না গতিকে আমি ক'ৰবাত যাবলৈ হলে হেতু আমি খুব মনোযোগ দি জুবিনে খুদে যে মাইনা খুদে আজি ক'ত যাম আজি মাইনাই তেতিয়া ক'ব যে জুবিনমা আজি ৰেষ্টুৰেণ্টত আমি এটো খাম হেতু বস্তু খুব মনোযোগ দি কথা পাতিছিল সেই তেনেকুৱাবোৰ কথা আমি বহুত সময় পাৰ কৰিছিলো খেল চাই সটিকে দ্যাটস হাউ আমাৰ সময়বোৰ পাৰ হৈছিল হেতু ধৰণে আমি সময় পাৰ কৰিছিলো ভিজুৱেল এটা আছে মই পাৰিলে দেখুৱাবলৈ চেষ্টা কৰিম হয় হয় আপোনালোকৰ ঘৰতে সম্ভৱতঃ এইটো নহয় আৰু ইয়াতে আহিব ফুটবল খেল চাই থকা এইটো এখন নেদাৰলেণ্ডৰ সেমিফাইনেল আছিল আৰ্জেন্টিনাৰ নেদাৰলেণ্ডৰ ওয়াৰ্ল্ড কাপৰ সেমিফাইনেল আছিল এফালে কুকুৰটোক মৰম কৰি আছে আমাৰ লিও মই পটককে বলো ভিডিওটো লৈ থওঁ তেনেকে লৈ থোৱা ভিডিও আৰু আপোনালোকে মানে মই যেটো কথা কৈছিলো যে কৃষ্ণজকে সুধিছিলো জুবিন গাৰ্গক লৈ বহু ঠাইলৈ ফুৰিবলৈ ওলাই গৈছিল কলৈ গৈছিল আৰু বহুতে কয় যে জুবিন গাৰ্গক হেদনাও যেতিয়া তাত ঘটনাটোৰ পিছত সকলোৱে সিদ্ধাৰ্থ শৰ্মাক যেতিয়া দোষাৰোপ কৰিছিল তেতিয়া বোলে সিদ্ধাৰ্থ শৰ্মাই তেতিয়া তাতে উগ্ৰমূৰ্তি ধৰি গৈছিল জুবিন গাৰ্গক কোনোবাই কন্ট্ৰোল কৰিব পাৰে নেকি আমিও নোৱাৰিলো হেতু তাত কোৱা কথা আমাৰ কাণত পৰিছে এই কথাবিলাক এই প্ৰবলেমবিলাক কিন্তু আপোনালোকৰ সৈতে যোৱাৰ সময়ত নাছিল কলৈ গৈছিল আপোনালোক একেবাৰে মিছা কথা যে কন্ট্ৰোল জুবিন গাৰ্গক কন্ট্ৰোল কৰিব নোৱাৰে এইবোৰ কথা মই একেবাৰে মানি নলওঁ কিয়নো মই এটো বস্তু বিশ্বাস নকৰো কিয়নো আমি নিজে আছো লগত এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ আছো আমি নিউয়ৰ্কত গৈছো তাৰ পাছত নিউ জাৰ্সিলে গৈছো তাৰ পিছত আমি টেনেসি টু মানে এই যে ফটোবিলাক কিছুমান ওলাই আছে ইয়াত তাতে হেবোৰ টেনেসিলে যোৱা টেনেসি গেটলিনবাৰ্গ বুলি এখন ঠাই আছে বিৰাট সৰু ঠাই কিন্তু বহুত আৰ্টিস্টিক আমি হে কাৰণে হে ঠাইখিনি প্ল্যান কৰিছিলো যাতে মানে জুবিন গাৰ্গক লৈ তালে যাব পাৰে তেও ভাল পাব মানে আৰ্টিস্টিক ঠাই আৰু হসাকৈ তেও কৈছিলে মানে দিস প্লেস ইজ বিউটিফুল এন্ড গৰ্জিয়াস এনেকে বুলি কৈছিলে দে সো আমি এটা ঘৰ লৈছিলো লগ হাউস মানে যত মানে একদম লগ হাউসবোৰ মানে কাঠেৰে বনোৱা মানে ধুনিয়া এটা পৰিবেশে লগ হাউসতে এখন যে ফটো ওলাই আছে তাতে
হেৰি গান লিখিছিলে মা এলবামৰ গান কেইটামান লিখিছিলে তাৰ পিছতে গৈ আমি যেতিয়া অন দা ৱে মানে গৈ আছো গোটেই ৰাস্তাটোত নিজৰ একো গান শুনোৱা নাই কৈছে আজি মোৰ প্লেলিষ্টখন তহঁতি শুনিবি এনেকৈ কৈছে দেই কৈছে যে মোৰ প্লেলিষ্ট মানে মই যিখিনি গান শুনো বন জোভিৰ গান বেড অফ ৰ'জেছ মোৰ মনত আছে ষ্টিঙৰ গান হেৰি এইটো যোনটো মানে এইটো পাহৰি গৈছো নহয় গানটোৰ নামটো তাৰপিছত পিংক ফ্লয়ডৰ গান তাৰপিছত মানে যোনখিনি মানে তেওঁৰ ফেভৰেট যোনখিনি গান সেই গানখিনি মানে অকল শুনোৱাই নহয় তাৰ বেক ষ্টৰী কিছুমানো আমাক কৈ গৈছে আৰু তাৰ মাজতে এটা গান মাইনাক আশ্বিনক কৈছে মোক নেপকিন এখন লাগে মানে ধুনীয়া এটা মানে হিলি এৰিয়াত আমি গৈ আছোতো একদম ভিউটো খুব ধুনীয়া নেপকিন এখন লাগে মাইনাক কৈছে তোমাৰ কাগজ মইতো কাগজ অনা নাই তোমাক গৈ পেলাই কিনি দিব লাগিব নোটবুক এখন কৈছে নেপকিন এখন আছে নেকি নেপকিনখনতে মানে ধুনীয়াকৈ হেৰি লিখিছে তাৰপিছত ৰুমত গৈ পেলাই আমি গিটাৰ এখন লৈ গৈছোঁ আৰু গিটাৰ ৰুম যেতিয়া ঘৰ পাইছোঁগৈ তাৰপিছত ঘৰটো যেতিয়া দেখিছে কৈছে ৱাও দিছ ইজ গৰ্জিয়াছ আজি মই মাছ বনাই খুৱাম তহঁতক মই কৈছোঁ মাছটোতো ইয়াতে নেপায় মানে আমাৰ অসমৰ মাছটো ইয়াত নাপাব এইটো সাগৰীয় মাছ কৈছে কৈছে কি পায় বোলে চেমন এনেকুৱা আই লাভ চেমন এনেকৈ ইংলিছত খুব ধুনীয়াকৈ কথা কয়তো একদম খুব চেমন মানে বনাব মই কৈছোঁ ঠিক আছে আজি তেতিয়াহ'লে মই আৰু বেলেগ একো নাখাওঁ আমি চেমন খাম তাৰ ইয়াৰে ফটো এখনো আছে মই দেখি আছোঁ চেমন বনোৱা তাৰপিছত সেই তেনেকৈ আমি সেই ঘৰটোত 7 দিন থাকিলোঁ 7 দিন থাকিছোঁ সেই 7 দিনৰ ভিতৰতে তেওঁ মা এলবামৰ কেইবাটাও গান মানে তেওঁ ক্ৰিয়েটিভিটিটোৰ কাৰণে মই কৈছোঁ দেই তেওঁ ইমান ক্ৰিয়েটিভ ৰাতি 3টা বজাত মোক কৈছে মোৰ গান এটা তেনেকৈ কোৱা নাই কাগজ এখন লাগে বুলিয়ে কয় আৰু এনেকৈ 3টা বাজিছে তেতিয়া মই কৈছোঁ এতিয়া আকৌ কি মইতো বুজি আমিতো মানে ইমান এইবিলাক বুজি নাপাওঁ ন তেওঁৰ বস্তুখিনি আমি ধৰিবলৈ দিগদাৰ হৈ গৈছে 3টা বজাত আকৌ কাগজখননো কেলে লাগে বুলি মই ভাবিছোঁ আৰু এতিয়াতো শুবই হৈছে শুবৰ আমি কৈছোঁ শুব লাগে এতিয়া কৈছে শুম এনেকৈ বুলি কৈছে গিটাৰখন লাগে বুলি কৈছে মই কৈছোঁ গিটাৰখনো আনি দিলোঁ তাৰপিছতে সুৰটো হেৰি কৰিলে এনেকৈ তাৰপিছত সুৰটো হেৰি এইটো মোৰ মনৰে কল্পনা জেতুকা হোৱা না মোৰ প্ৰেমৰে থাপনা তুলসী সেই গানটো আৰু সুৰটো কৰি পেলাই অনুৰাগক মোক ক'লে যে তই ৰেকৰ্ড কৰ হেৰিটো তাৰপিছত অনুৰাগলৈ পঠিয়াই দিব লাগে এটা ৰাহুললৈ পঠিয়াইছোঁ এটা অনুৰাগলৈ পঠিয়াইছোঁ মোৰ নিজৰ ফোনৰ পৰা পঠিয়াইছোঁ তেওঁ সেইবোৰ কৰিব নাজানে মুখে কয় আৰু কৈছে মানে তই এইটো ৰেকৰ্ড কৰি দে তাৰপিছত মই ৰেকৰ্ড কৰি দিছোঁ তাৰপিছত আৰু এটা বস্তু মোৰ মনত আছে তেওঁ সেই বিজু ফুকন তেতিয়া ঢুকাইছিলে তেওঁ বিজু ফুকনৰ তেওঁৰ স্মৃতিত কিবা এটা লিখিবলৈ দিছিলে নেকি জুবিন গাৰ্গক তেতিয়া সেই তেওঁ খুব ধুনীয়াকৈ সুন্দৰকৈ এটা মানে তেওঁৰ ওপৰত মানে মোৰ সেই 3টা বস্তু মোৰ ধুনীয়াকৈ মানে স্পষ্টকৈ মনত বাকীটো বহুত হৈ আছে স্পষ্টকৈ মনত আছে আৰু তেতিয়া মোক কৈছে মানে মই এনেকুৱা ঠাইত থাকি ভাল পাওঁ মোক কৈছে মই এনেকুৱা ঠাই ভাল পাওঁ য'ত নেচাৰ আছে য'ত মানে শান্তি আছে তেওঁ মানে বিৰাট আৰু পিছত ফেচবুকত তেওঁ পোষ্ট এটাও দিছে আই হেড এ ভেৰি ৰিলেক্সিং ট্ৰিপ টু ইন ৱাশ্বিংটন DC মানে আৰু যোনদিনাখনে যাব মানে ঘূৰি আহিছে তেওঁ ৱাশ্বিংটন মানে আমি গেটলিনবাৰ্গৰ পৰা ঘূৰি আহিলোঁতো তাৰপিছত যোনদিনাখন মানে ৱাশ্বিংটন DCলৈ ঘূৰি আহিব তেতিয়া মই বোলো তোমাক লাষ্ট ফটো এখন তুলি দিওঁ দেই ৱাশ্বিংটন DC তেতিয়া কৈছে মই এনেকৈ কৃষ্ণ হৈ দিওঁ কৃষ্ণ হৈ পেলাই ফটো এখন তুলি দিছে সেই মানে তেওঁ ইমানেই ভাল পাইছিলে সেই ট্ৰিপটো মানে আৰু খুব মানে এটা মধুৰ ইন ট্ৰুথ সেন্স তেওঁ ৰিলেক্স হৈছে মই এটোৱে কওঁ যে মেনেজ কৰিবলগীয়া শব্দটোৱে ভুল যে জুবিন গাৰ্গক মেনেজ কৰিব নোৱাৰে জুবিন গাৰ্গে কথা নুশুনে তেওঁ পৰিবেশটো তেওঁ কাৰ লগত আছে কেনেকুৱা ধৰণৰ পৰিবেশত আচলতে মই দূৰৰ পৰা যদিও মই ইয়াত নাথাকো তথাপিতো মই দূৰৰ পৰা বহুত বস্তু নিৰীক্ষণ কৰিছোঁ তেওঁ কাষৰীয়া যোনখিনি মানুহ আছিলে সেই মানুহখিনিয়ে তেওঁক ভাল পথত যাবলৈ নিদিলে আচলতে সুবিধাটো নিদিলে মই কেইবাবাৰো আহিছোঁ কেইবাবাৰো দেখিছোঁ মই স্পষ্টকৈ কৈ দিছোঁ ময়ো মানে খুব স্পষ্টবাদী মানুহ মই এইটোৱে কওঁ যে যোনখিনি মানুহ ওচৰত তেওঁ আছিলে সেই চাৰাউণ্ডিং ৱাজ দ্য ৰং চাৰাউণ্ডিং জুবিনৰ যদি চাৰাউণ্ডিংখিনি ভাল হ'লহেঁতেন বা আমি এতিয়া অনুতপ্ত হৈছোঁ আমি নিজেও ইনভলভ হ'ব লাগিছিলে কি জানি
যে আৰু অলপ ভাল মানুহৰ লগত তেওঁ থকাটো সেই যে সাৰাউণ্ডিং তেওঁ যোনখিনি মানুহ আছিলে সদায় কয় নহয় শান্তৰ লগত সুবাসনা দুষ্টৰ লগত দুৰ্বাসনা সেই বস্তুখিনি ভালকে যদি আমি চালুহেতেন তেতিয়া কি জানি হে মানে বহুতখিনি ভাল হ'ল এইখিনিতে মই এটা জাস্ট কন্টিনিউৱেশ্যনত ক'ব খোজো 2019ত একচুৱেলি জুবিনৰ লগত মই বৰ ধুনীয়াকৈ কথা পাতিছিলোঁ মই কৈছিলোঁ যে জুবিন তোমাৰ সাৰাউণ্ডিংখিনি ঠিক হোৱা নাই স্পষ্টকৈ কৈছে মই স্পষ্টকৈ কৈছিলোঁ সাৰাউণ্ডিংখিনি ঠিক হোৱা নাই আমাক মাতিছিলে আচলতে তেওঁ তোমাৰ মই গুৱাহাটীত বেংককৰ পৰা আহিছিলে আৰু মই সদায় এইটো জুবিনক সুধো তুমি যিখিনি আৰ্ণ কৰিছা তুমি মেক চিয়ৰ কৰিছা নে যে কৰবাত ইনভেষ্ট কৰিছা বা কেনেকে কি কৰিছা ওকে মই সদায় সুধো জুবিনক এইটো কথা মই কৈছিলোঁ যে তোমাৰ সাৰাউণ্ডিং ঠিক হোৱা নাই মই জানো যে এইকিটা মানুহে তোমাৰ এডভান্টেজ লৈ আছে মই স্পেচিফিকেলি নামত কৈছিলোঁ কেইবাজনো মানুহৰ নাম যদি তোমাক প্ৰয়োজন হয় মই মানুহ ৰাখি দিম একদম প্ৰফেশনেল গ্ৰুপ এটা ৰাখি দিম যাৰ লগত কোনো সব ইণ্ডিপেণ্ডেন্স হ'ব কাৰো লগত একো এইবোৰ খেলি মেলি নহয় যি তোমাক চিপিএৰ নিচিনা মানুহ থাকিব যি তোমাক ৰেগুলাৰ ৰিপৰ্টিং কৰিব তেনেকুৱা যিটো আমাৰ বাহিৰত হয় কিন্তু জুবিন হৈছে জুবিন ৰাইট জুবিন হৈছে জুবিন খুব মানুহক বিশ্বাস কৰিছিল সেই বিশ্বাসৰ মানুহে দুৰ্ব্যৱহাৰ কৰিছিলে আপোনাৰ সন্তান আছিন সেই আছিনৰ সৈতে জুবিন গাৰ্গ আছিনৰ সৈতে জুবিন গাৰ্গৰ বিশেষ বন্ধুত্ব আছিল কাইলৈ সম্ভৱতঃ আছিনৰ এটা গীতো ৰিলিজ হ'ব খুব ভাল গান গায় সি গানো গাইছিল আছিনক মাইনাক গানো শিকাইছিল সেই পৰিৱেশটো কেনে আছিল আপোনাৰ ঘৰত সেইটো বৰ কি বুলি কম সেইটো বৰ এটা সিম্পল পৰিৱেশ আছিল আমি ৰাতিপুৱা ব্ৰেকফাষ্ট ব্ৰাঞ্চ এনেকৈ কৰি উঠিলোঁ তাৰপিছত মেক্সিমাম সময়ত কি হয় আমাৰ একদম মেইন এৰিয়াটোতে লিভিং এৰিয়াত মস্ত এখন পিয়ানো আছে আৰু মাইনায়ো পিয়ানো বজাই ভাল পায় সিও মানে মই কৈছোঁ আমাৰ ঘৰত বহুত মিউজিক চলে গতিকে মাইনাই আহি পিয়ানোত বহিলে সি কেইটামান পিয়ানোৰ কৰ্ড ট্ৰাই কৰি আছিল আৰু মাইনাই আকৌ এনেকৈ ক'বলৈ সাহস নকৰে যে জুবিন মামা আহা মোক কিবা এটা দেখুওৱা বা বজোৱা সেই বুলি ক'ব সাহস নকৰে কিন্তু জুবিন ধুনীয়াকৈ আহিল মাইনাৰ লগত বহিল আৰু সেই মুহূৰ্ততে মই একচুৱেলি এতিয়া সেই ভিডিঅ'টো যেতিয়া চাওঁ মোৰ সদায় চকু পানী ওলায় সেই ভিডিঅ'টো মই দেখুৱাব বিচাৰিছোঁ সেই ভিডিঅ'টো মই জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিছতে সেই ভিডিঅ'টো মই পিচিআৰ টিমক অনুৰোধ জনাম সেই ভিডিঅ'টো য'ত জুবিন গাৰ্গে আছিনক গীত শিকাই আছে গোটেই উইথ এম্বিয়েন্স মই ভিজুৱেলটো বজাব বিচাৰিছোঁ খালি মই এটা বস্তু ভাল পাওঁ this main chord 6th or 7th right you know 6 is the 6th is 7th মই কোন হেডে ফলো কৰো গোপনে ফাগুনে এটা বেলেগ হলে এটো কো লগাই দে এটো মই কৰিলো এটা কিমান ধুনীয়াকৈ শিকায় গোপনে ফাগুনে না 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 এনেকে বহু গান শিকাই গৈছে এনেকে বহুত কিটা গান গাইছে মানে এনেকুৱা এটা পৰিবেশ আমাৰ ঘৰত ইম্প্ৰম্পটু ইম্প্ৰম্পটু কোনো হেৰি নাই আৰু মই যেটো কৈছো মাইনা এইটো ভিডিঅ'টো
খিনি যদি দেখে মাইনাই অকমান মানে ভাবিছে যে জুবিন মামাই বজাইছে এই জুবিন গাৰ্গ জুবিন গাৰ্গ তাই মাইনা অকমান ভয়ে ভয়ে আছে আমি সৰুতেও জুবিন গাৰ্গক লৈ গিটাৰ চেণ্টাৰত আমি যাওঁ মানে আশ্বিনো যায় লগত আশ্বিনো যায় গিটাৰ চেণ্টাৰত যায় জুবিন গাৰ্গে দেখুৱায় এখন গিটাৰ এনেকুৱা আৰু গিটাৰ চেণ্টাৰত বেলেগ বেলেগ হেৰিবোৰ গিটাৰ চেণ্টাৰ হৈছে এখন দোকান য'ত মানে বেলেগ বেলেগ ইনষ্ট্ৰুমেণ্টেল হেৰিবোৰ পায় তাক লৈ যায় লৈ পেলাই এই পাৰ্কাছনিষ্ট বিলাক মানে কেনেকে কি ইউজ কৰে আজিকালি নিউ টেকনলজি কি ওলাইছে সেই বস্তুবোৰ মাইনাৰ লগত কথা পাতি সৰুৰ পৰা হেতু হেৰি আছিলে কিন্তু যেতিয়া আশ্বিনে নিজে পিয়ানো বজাবলৈ শিকিলে বা সি নিজে গান গায় ভাল পায় কাৰণে গান গাবলৈ শিকিলে তেতিয়া মানে জুবিন মামা গানটো শুনাই মানে মই এইটো গান গাইছো জুবিন গাৰ্গে হে মাইনাৰ মাজতে এটা কেঁচা খুন বুলি এটা গান ওলাইছিলে সেই গানটোতো জুবিন গাৰ্গে কৈছে মাইনা কিপ সিংগিং মানে ইউ আৰ ডুইং গুড এনেকুৱা টাইপৰ মানে ব্লেছিংছ সদায় আশীৰ্বাদ দিয়ে মানে জুবিন গাৰ্গে মানে কেতিয়াও হেৰি নকৰাকে নাথাকে আৰু গতিকে মানে জুবিনেও তাক মানে জুবিন গাৰ্গেও আশ্বিনক দেখুৱাই ভাল পায় কৰ্ডখিনি এইখিনি কৰ্ড বজাবি এইখিনি হেৰি কৰি মায়াবিনী গানটোত কি কৰ্ড ইউজ কৰিছিলে কেনেকে কৰিছিলে তাৰ গানটোৰ হেৰি সেই গোটেইখিনি মানে আশ্বিনক কয় তই গা মোৰ লগত গা এই গানটো এইটো শব্দত এইটো জোৰ দিবি এইটো শব্দৰ এনেকুৱা ইমোশনছ দিবি সেই বস্তুখিনি মানে তাক ধুনীয়াকে মানে ভাঙি পাতি শিকায় মানে তেনেকুৱা আৰু